মৰ্নিং ফ্ৰেণ্ড, সুপ্ৰভাত। আজি ছানডে, আমি ক'তো ওলাই যোৱা নাই। আজি ঘৰতে কিবা কিবি কাম আছে কাৰণে দিনটো মোৰ এনেকৈ ষ্টাৰ্ট হৈছে আৰু ভিডিঅ'টো আজি মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ। কিনো কৰোঁ অকণমান দিনটো ঘৰত, তাকে অকণ দেখাম বুলি আপোনালোকক ভাবিছোঁ। চাই থাককচোন ভিডিঅ'টো শেষলৈকে, কিনো কৰোঁ আজি গোটেই দিনটো। চাই থাকক ভিডিঅ'টো। মই এনেকৈ এয়া কাম কৰি আছোঁ। আটাখিনি এনেকৈ মাৰি লৈছোঁ। এতিয়া ৰুটিকেইখন বনাম আৰু কেনেকৈনো বনাওঁ জানেই, ৰুটি বনাবলৈ সকলোৱে। মই এই আটাখিনি এনেকৈ মাৰি লৈছোঁ, মাৰি লৈ পেলাই ৰুটিকেইখন বনাম আৰু। নাই ক'ত যাম কি কৰিম এতিয়ালৈকে একো ভবা নাই, কাৰণ ইভিনিঙত আমি ক'ৰবাত ওলাইও যাব পাৰোঁ। অকণমান ওলালে আপোনালোকক বাৰু পূৰা দেখাম অকণমান। আৰু আজিৰ দিনটো কি কৰোঁ কি নাই, ঘৰতে এনেকৈ কিবা এটা কৰিম বুলি ভাবি আছোঁ। আৰু আপোনালোককো অলপ দেখাম কিনো কৰিম দিনটো। আৰু এনেকৈয়ে আজি ছানডে দিনটো কটাম বুলি আমি ভাবি আছোঁ। আৰু কিবা যদি প্লেন হৈ যায় মাজত ধৰি আপোনালোকক দেখাম, গমেই পাব। আৰু এনেকৈয়ে দিনটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই কৈছিলোঁ যে ৰাতিপুৱা আজি এনেকৈ আমি ক'ৰবাত ওলাইও যাব পাৰোঁ। তাকে আজি আমি ওলাই আহিছোঁ অকণমান এয়া ফেঞ্চি বজাৰলৈ বুলি। আৰু বিহুৰ বজাৰ বুলি নহয়, অকণমান চাওঁগৈ বুলি আহিছোঁ। দুটামান দৰকাৰী বস্তু কিনিবলগীয়াও আছে, তাকে ওলাই আহিছোঁ। আৰু দিনটো মই বেলেগ একো দেখাব নোৱাৰিলোঁ। কামবোৰ কৰি লৰালৰিকৈ ওলাই আহিলোঁ। এনেকৈ ওলাই আহিছোঁ এতিয়া। চাই থাককচোন বাৰু ভিডিঅ'টো শেষলৈকে, কিনো কৰোঁ কিনো নাই ফেঞ্চি বজাৰত আজি। ফেঞ্চি বজাৰ আহি এয়া পাই গ'লোঁ। ফেঞ্চি বজাৰৰ ভিতৰত এয়া আমি তেনেকৈ সোমাই গৈ আছোঁ। আৰু ভিতৰলৈ গৈ থাকোঁচোন বাৰু, কি পাওঁ কি নাই চাওঁগৈ ভিতৰত। এইটো কমাৰপতি মছজিদ গলি হয়। ইয়াৰ ভিতৰতে বহুত কিবা কিবি পোৱা যায়, তাকে আমি ইয়ালৈ সোমাই আহিছোঁ। এইখন দেখিছেনে, মণিপুৰী গহনাৰ দোকান। ইয়াতে বহুত কিবা কিবি ধৰণৰ গহনা, গোটেই কালেকশ্যনবোৰেই পায়। আহক আপোনালোকে এনেকৈ ল'ব পাৰিব। আৰু তেখেতে এয়া কৈ দিব, শুনকচোন তেখেতৰ মুখৰ পৰাই। ডিছকাউণ্টটো আছে ন? ডিছকাউণ্ট আছে, 20% আছে, 15% আছে। আচ্ছা, আৰু পলিচটো বিৰাট ভাল। মণিপুৰী অৰিজিনেলটো হয় আমাৰ ইয়াতে। অৰিজিনেলটো হয় ন? আৰু জেগাটো কৈ দিয়ক। মানে ফেঞ্চি বজাৰ কামাৰপতি। মানে মোৰ দোকানৰ নাম মেইটেই মণিপুৰী আৰডি। আহক আপোনালোকে, বিহুৰ কাৰণে অফাৰ দি আছোঁ এতিয়া। বিৰাট ভাল পলিচ। দোকানখন এইখন, আপোনালোকে আহক। এইখন দোকানখন মণিপুৰী আৰডি, শ্বপ নম্বৰ 19 9। আৰু আহক আপোনালোকে, বৰ ধুনীয়া ধুনীয়া আছে। মই আগতেও নিছোঁ বহুত, এতিয়াও মই এইডাল চাওক কি ধুনীয়া। আৰু আগতেও মই বহুত নিছোঁ। আৰু সেইকাৰণে বাইদেউহঁতৰ দোকানখন অকণমান দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে আহিলে বৰ ধুনীয়া ধুনীয়া ডিছকাউণ্টতে এইবোৰ মানে পাব। গহনা গাঁঠৰি চব আছে। বিয়াৰ কাৰণেও পায় ন বাইদেউ? বিয়াৰ কাৰণে নেকলেছবিলাক আছে। নেকলেছবিলাক ভাল, মানে আপোনাৰ 10 বছৰ, 15 বছৰ, 20 বছৰ একো নহয় ন? আপোনাৰ নেকলেছ দেখাই দিয়কচোন অকণমান। আপোনাৰ সীতাহাৰ এনেকুৱা আহিব। এইবিলাক এনেই দাম মানে ষ্টাৰ্ট হয় 3000, 4000, তাৰ ওপৰতো আছে। এইবিলাক এনেকুৱা আহিব সীতাহাৰ। এইবিলাক সীতাহাৰ একে ধুনীয়া ডিছকাউণ্ট দি পেলাই দিছে বাইদেৱে। আহক আপোনালোকে ল'ব পাৰিব সকলোৱে, বৰ ধুনীয়া ধুনীয়া আছে। অসমীয়া ডিজাইনৰ যে নেকলেছ দেখাওকচোন অকণমান। এনেকুৱা আহিব। এইবিলাক পুৰণা ডিজাইনটো এতিয়া নতুন বহুত চলি আছে। এইবিলাক মণিপুৰী পলিচ হয়। এইটো অসমীয়া গহনা, মণিপুৰীত এয়া বনোৱা আছে। আৰু বহুত দিন যাব, এইবোৰ ধুনীয়া হয়। আপোনাৰ বালা এনেকুৱা আহিব, বিৰাট ধুনীয়া বালা। বালাবিলাকো ধুনীয়া। এইবিলাক 3000 এনেকুৱা আহে, তাতে ডিছকাউণ্ট পাই যাব। 3000 মান পৰে ন? আচ্ছা, চব ধুনীয়া একদম। মানে মই নিজেও পিন্ধোঁ এয়া মণিপুৰী, এডাল মই পিন্ধি আছোঁ।
আৰু এইবিলাক অসমীয়া ডিজাইনত বনাইছে এয়া এইখনতো চবেই চিনি পায় এইখন বেগ হাউচ হয় আৰু ইয়ালৈকে আমি এতিয়া আহিছোঁ চাওঁচোন ইয়াতে কি পোৱা যায় কি আহিছে নতুন কালেকশ্যন खुद बोलने से मिर्ची लगती है अपने सब दुनिया दे চাইও ভাল লাগে নহয় লোৱাতকৈ মানে চাই লওঁতে অকণমান বস্তুৱে লোৱা হয় তথাপিও চাই আছে পঞ্চাছ টকাতে দেখিছেনে ধুনীয়া ধুনীয়া কাপোৰ টপছ জিন্স এইবিলাক 50 টকাতে দি আছে আহক আপোনালোকে ল'ব পাৰিব সকলোৱে এখন ফেঞ্চি বজাৰ নিউ মাৰ্কেট ইয়াতে এতিয়া সোমাইছোঁ ইয়াত সকলো ধৰণৰ বস্তু পায় চুইদাৰ চাদৰ মেখেলা আদি কৰি হোলচেল আছে ইয়াতে আৰু এনেকৈ সকলো ধৰণৰ বস্তু পায় এতিয়া মই এই ব্লাউজৰ দোকান এখনতে সোমাইছোঁ কিনো পাওঁ তাকে চাওঁচোন এনেকৈ আমি অকণমান খোজকাজ বজাৰ কৰিলোঁ কৰি মেলি লৈ এয়া ফেঞ্চি বজাৰত কাপোৰৰ বজাৰ হৈ গ'ল আৰু বাকী বেলেগ আমি এতিয়া বেলেগ ফালে যাম চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে मसाला थाम सब 50 টাকা हाँ आइस नहीं थे हाँ এওঁ আকৌ এয়া মছলা কক বনাইছে মছলা ককটো বনাওঁতে কি হ'ল চাব দেই মছলা কক বনাই থাকোঁতে গ্লাছত নপৰি চব বাহিৰত পৰিল বটলৰ পৰা উপায় নাই তথাপিও তেওঁ লছ হোৱাব নোৱাৰি আমি তেনেকৈ এয়া খাই দিওঁ আৰু খাবলৈ ল'লোঁ ভাল লাগিছে বতৰটো অকণ গৰম গৰমো আছে ঠাণ্ডা মানে মছলা ককটো খাই ভাল লাগিল यार मैकेनिक तो बेलेग আছিল নেকি यार मैकेनिक बेलेग মাছ খাবগে এই গানে আপুনি আমাক লছ কৰালে এক বটল নগলগে মনে লাগিছে এটা কৰিব ইমান ধুনীয়াকৈ মছলাখিনি তেওঁলোকে সজাই পৰাই থৈছে চাওক আৰু মছলা অলপো কিবা ল'বলগীয়া আছিলে অলপ লৈ লওঁ বুলি সেয়া ৰখিলোঁ অকণমান আপোনালোককো দেখাই দিলোঁ
সেয়া চাওক মছলাখিনি ধুনীয়াকৈ সজাই পৰাই থৈছে একদম। আৰু এইটো কি হয় এইটো ডাঙৰ ইলাচি। আৰু এইটো এইটো বাকলি এইটো। আৰু এইটো কি হয় এইটো বট। এইটো শুকান আদা ন মাৰি দে আমি বেগো চাইছোঁ, ছোৱালীয়ে বেগ চাইছে আৰু এনেকৈ ৰং বিৰঙৰ বস্তুবোৰ চাই সঁচাকৈ মনটো বৰ ভাল লাগে। অকণমান চানা খাওঁ বুলিও ল'লোঁ, চানাখিনি দেখি খাব মন গ'ল, তাকে অকণমান খাবলৈ এয়া লৈ লৈছোঁ। কেনেকুৱানো পালে মোৰ ভিডিঅ'টো চাই? লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। মোৰ ভিডিঅ'টো কেনেকুৱা পালে, ভাল লাগিল বেয়া লাগিল কমেণ্ট এটা কৰিব। আহি আছোঁ আমি ঘূৰি বজাৰৰ পৰা এতিয়া। আজিলৈ এৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।